নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ টেক অফিচিয়েল টেকি ইউটিউব চেনেলটোৰ পৰা বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আয়ুষ্মান কাৰ্ডৰ বিষয়ে। আপুনি যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই, এই ভিডিঅ'টো আজি কেৱল আপোনাৰ বাবে। আয়ুষ্মান কাৰ্ড বহুতে বনাইছে আৰু এতিয়ালৈকে বহুত বাকী আছে। আৰু যদি আপোনাৰ আয়ুষ্মান কাৰ্ড থাকে, কি লাভ হ'ব? যদি আপুনি আয়ুষ্মান কাৰ্ড বনায়, আপুনি যদি কিবা ট্ৰিটমেণ্ট কৰে, যিকোনো চৰকাৰী হাস্পাতাল হওক বা যিকোনো প্ৰাইভেট হস্পিটেল হওক, চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰ 5 লাখ টকা পৰ্যন্ত খৰচ দিয়া হয়। আৰু আপুনি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত যি আয়ুষ্মান কাৰ্ড আছে কেনেকৈ বনাব? আজি মই এইটো ভিডিঅ'ত আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপুনি কেনেকৈ অনলাইন মাধ্যমত আপুনি আপোনাৰ মোবাইলটোৰ পৰাই কেনেকৈ আয়ুষ্মান কাৰ্ড বনাব পাৰিব। ঠিক আছে বন্ধুসকল, আহক নহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে ক্ৰম ব্ৰাউজাৰ এপটো খুলি ল'ব আৰু ইয়াত আয়ুষ্মান কাৰ্ড লিখি পেলাই চাৰ্চ কৰি দিলে হ'ল। আৰু ইয়াতে আপোনাৰ এটা ৱেবছাইট আহিব, ইয়াতে আপুনি দেখা পাব নেশ্যনেল হেল্থ অথৰিটি লগইন Pmjay বেনিফিচিয়াৰী পৰ্টেল। এই ৱেবছাইটটোত ক্লিক কৰি দিলে হ'ল। আৰু এই ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰিও আপোনালোকে এই ৱেবছাইটটো খুলি ল'ব পাৰিব। ইয়াতে আপুনি দুটা অপশ্যন দেখা পাব, লগইন এজ বেনিফিচিয়াৰী আৰু অপাৰেটৰ। বহুতৰ অপাৰেটৰ আইডি নাথাকে, ইয়াতে আপুনি বেনিফিচিয়াৰী যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিলে হ'ল। আৰু ইয়াতে আপুনি কেপচা চাইডত যি সংখ্যা কেইটা আছে এই সংখ্যা কেইটা যেনেকৈ আছে স্মল লেটাৰ আৰু আখৰেৰে সেনেকৈ বহুৱাই ফিল আপ কৰিলে হ'ল। আৰু ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব। মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পিছত ইয়াতে যি ভেৰিফাই অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। মোবাইল নাম্বাৰত আপোনাৰ OTP এটা আহিব আৰু এই OTPটো এই বাকচটোত ফিল আপ কৰি দিলে হ'ল। OTPটো বহুৱাৰ পিছত ইয়াতে আৰু এটা দেখা পাব আপুনি কেপচা। এই কেপচাটো যেনেকৈ আছে এনেকৈ বহুৱাই দিলে হ'ল। আৰু কেপচাটো বহুৱাৰ পিছত ইয়াতে যি লগইন অপশ্যন দেখা পাব এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। এইবাৰ এটা নতুনকৈ পেজ খোলা গৈছে। ইয়াতে আপোনাৰ স্কিমটো অলৰেডি চিলেক্ট হৈ আছে আৰু ইয়াৰ পৰা আপুনি ষ্টেট চিলেক্ট কৰিব পাৰিব। আপোনাৰ ষ্টেটটো যি হয় ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু ইয়াতে আপোনাৰ দেখুৱাইছে সাব স্কিম, যিটো চিলেক্ট বুলি অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি চাৰিটা অপশ্যন দেখা পাব আৰু ইয়াৰে Pmjay এই অপশ্যনটোত ক্লিক কৰিলে হ'ল। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, যিটো হয় আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব আৰু এটা অপশ্যন চাৰ্চ বাই, এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। ইয়াতে যিটো ফেমিলি আইডি বুলি আহিব ইয়াতে ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি ফেমিলি আইডি কোনটো বহুৱাব লাগিব, আপোনাৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ হয় ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে বহুৱাই দিলে হ'ল ফেমিলি আইডি। ৰেচন কাৰ্ড নাম্বাৰটো বহুৱাৰ পিছত ইয়াতে আপুনি দেখা পাইছে কেপচা ভৰোৱা এটা বাকচ দিছে, এই বাকচটোত এই কেপচা কোডটো ভৰাই দিলে হ'ল। এইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে যি অপশ্যন দেখা পাব এটা চাৰ্চ অপশ্যন, এই চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ ফেমিলিত কিমানজন মেম্বাৰ আছে, আপোনাৰ ফেমিলিৰ গোটেইকেইজন সদস্যৰ নাম ইয়াতে ওলাই আহিব। আৰু ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব পাৰিব যাৰ নামত আপুনি আয়ুষ্মান কাৰ্ড বনাব। ইয়াতে এটা অপশ্যন দেখা পাব আৰু নামকেইটা দেখা পাব। অথেণ্টিকেট বুলি এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপোনাৰ যি আধাৰ নাম্বাৰটো অলৰেডি চিলেক্ট হৈ আছে আৰু ইয়াতে যি ভেৰিফাই অপশ্যন আছে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিলে হ'ল। কনচেণ্ট ইয়াতে আপোনাৰ এটা বাকচ দিছে টিক মাৰ্ক দিয়ে, বাকচত টিক মাৰ্ক দি দিলে হ'ল। আৰু ইয়াতে যি এলাও অপশ্যন আছে এলাও অপশ্যনত ক্লিক কৰি দিলে হ'ল। এইবাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নাম্বাৰ লিংক আছে মোবাইল নাম্বাৰত OTP এটা আহিব, OTPটো ইয়াতে আপুনি ভৰাই দিলে হ'ল। আৰু ইয়াতে আপোনাৰ আহিব বেনিফিচিয়াৰীজ মোবাইল OTP। আৰু এই ৱেবছাইটটো লগইন কৰাৰ সময়ত যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰিছিল এই মোবাইল নাম্বাৰত এটা OTP আহিব, এই OTPটো ইয়াতে বহাই দিলে হ'ল। আৰু ইয়াতে যিটো অপশ্যন দেখা পাব অথেণ্টিকেট বুলি ইয়াতে ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে আপোনাৰ নতুনকৈ পেজ এটা খোলা গৈছে, ইয়াতে আপুনি KYC বুলি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে আপোনাৰ ৰেচন কাৰ্ডত যিখিনি এড্ৰেছ আছে গোটেইখিনি দেখুৱাব। তলৰ ফালে স্কিপ কৰিব। ইয়াতে আপুনি অপশ্যন দেখা পাব KYC কৰাৰ কাৰণে আধাৰ OTP, ফিংগাৰপ্ৰিণ্ট, ইৰিছ স্কেন। ইয়াতে আপুনি যি আধাৰ OTP অপশ্যন আছে ইয়াতে ক্লিক কৰিলে হ'ল। আধাৰ নাম্বাৰটো অলৰেডি চিলেক্ট, ইয়াতে যি ভেৰিফাই অপশ্যন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে কনচেণ্টটো চিলেক্ট কৰিব লাগিব, ইয়াতে টিক মাৰ্ক এটা লগাই এলাও অপশ্যনত ক্লিক কৰি দিলে হ'ল। এইবাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নাম্বাৰ লিংক আছে এই মোবাইল নাম্বাৰত OTP এটা আহিব আৰু ইয়াতে আহিব আপোনাৰ বেনিফিচিয়াৰীজ মোবাইল OTP। দুটা OTP আহিব, দুটা OTP ইয়াতে ফিল আপ কৰি দিলে হ'ল। ইয়াতে আপোনাৰ দেখুৱাইছে এডিশ্যনেল ইনফৰমেশ্যন
ফটোগ্ৰাফ আৰু ইয়াতে আপুনি এটা ফটো দিলে হ'ল পাছপোৰ্ট ফটো ইয়াতে যি ক্যাপচাৰ অপচন দেখা পাইছে আপুনি ক্যাপচাৰ অপচনত ক্লিক কৰি দিলে হ'ল আৰু ইয়াতে আপুনি নিউ পিকচাৰত মাৰি পেলাই যদি আপোনাৰ ফটোটো বেয়া হয় আপুনি আৰু নতুনকৈ উঠিব পাৰে আৰু ইয়াতে প্ৰসিড অপচনত ক্লিক কৰি আপুনি প্ৰসিড কৰিব পাৰে আৰু ইয়াতে আপুনি এতিয়া দেখা পাইছে মেটচিং স্কোৰ 100% মোৰ মেচ হৈছে ইয়াতে তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে মোৰ সাকসেসফুলি সাবমিট দেখুৱাইছে KYC আৰু ইয়াতে মোবাইল নম্বৰটো OTP এটা আহিব ইয়াতে যে ভেৰিফাই অপচন আছে ইয়াতে ক্লিক কৰি দিলে হ'ল OTP এটা আহিব OTP তে বাকচটোত ভৰাই দিলে হ'ল ইয়াতে মোৰ ডেট অফ বাৰ্থটো দেখুৱাইছে আৰু ৰিলেশনটো দেখুৱাব আপোনাৰ ইয়াতে ৰিলেশন উইথ ফ্যামিলি হেড কি ৰিলেশন আছে আৰু ইয়াতে আপোনাৰ পিন কোডটো যেটো আপোনাৰ এৰিয়া পিন কোড হয় ইয়াতে ফিল আপ কৰি দিব ইয়াতে দেখুৱাইছে ষ্টেট আপোনাৰ অলৰেডি সিলেক্ট হৈ থাকিব ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলে হ'ল আৰু ইয়াতে আপোনাৰ ৰুৰাল অৰ উৰবান ইয়াতে আপুনি সিলেক্ট কৰিব পাৰে গাঁও নে চহৰ হয় আপোনাৰ আৰু ইয়াৰ পৰা আপুনি সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব পাৰিব আপোনাৰ সাব ডিস্ট্ৰিক্ট যেটো হয় আৰু ইয়াতে আপোনাৰ ভিলেজ সিলেক্ট কৰিব এখিনিৰ পৰা অটোমেটিক আপোনাৰ ইয়াত ওলাই আহিব আপোনাৰ যেটো ভিলেজ হয় গটেইখিনি ফিল আপ হোৱাৰ পিছত আপোনাৰ ইয়াতে যি সাবমিট অপচন দেখা পাব সাবমিট অপচনত ক্লিক কৰি দিলে হ'ল আৰু ইয়াতে মোৰ অলৰেডি আহি গৈছে KYC is complete please download the Ayushman card after some time যে আপুনি অলপ সময় ওয়েট কৰিব লাগিব আৰু ইয়াতে যি ওকে অপচন আছে ওকে অপচনত ক্লিক কৰি দিলে হ'ল এবাৰ আপোনাৰ পেজটো এনেকৈ আহিব স্কিমটো সিলেক্ট কৰা থাকিব ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি লব আপোনাৰ ষ্টেট যি হয় আৰু ইয়াতে আপোনাৰ আহিব সাব স্কিম ইয়াৰ পৰা আপুনি সাব স্কিমটো সিলেক্ট কৰি লব Pmjay এটো সিলেক্ট কৰিলে হ'ল আৰু ইয়াতে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট যেটো হয় আপোনাৰ সার্চ বাই ইয়াতে ক্লিক কৰি দিলে হ'ল ইয়াতে ফ্যামিলি আইডিটো ক্লিক কৰি দিলে হ'ল আৰু ইয়াতে আপোনাৰ ফ্যামিলি আইডিটো টাইপ কৰিলে হ'ল আৰু ইয়াতে ক্যাপচা কোডটো ভৰাই দিলে হ'ল ক্যাপচা কোডটো ভৰাই যি সার্চ অপচন আছে সার্চ অপচনটোত ক্লিক কৰি দিলে হ'ল এবাৰ আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাব আপোনাৰ ফ্যামিলিত যিমানখিনি মানুহ আছে বৰ্তমানলৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেওঁলোকৰ এনেকৈ দেখুৱাব আইডেন্টিফাই বুলি দেখুৱাব আৰু এইটো দেখা পাইছে মোৰ এপ্ৰুভ হৈ গৈছে এইটো আৰু ইয়াতে ডাউনলোড যেটো কাৰ্ড অপচন আছে এই অপচনটোত ক্লিক কৰি দিলে হ'ল এতিয়া ইয়াৰ পৰা আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিম ইয়াতে আধাৰ নম্বৰটো অলৰেডি সিলেক্ট হৈ আছে আৰু ইয়াতে যেটো ভেৰিফাই অপচন আছে এই অপচনটোত ক্লিক কৰি দিলে হ'ল আৰু ইয়াতে আপুনি কনসেন্ট বুলি ইয়াতে টিক মাৰ্ক এটা লগাই এলাও অপচনত ক্লিক কৰি দিলে হ'ল এবাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নম্বৰ লিংক আছে মোবাইল নম্বৰত OTP এটা আহিব এই OTP টো ইয়াতে ফিল আপ কৰি দিলে হ'ল নেশনাল হেলথ আৰু এটা আপোনাৰ নেশনাল হেলথৰ পৰা এটা আহিব এইটো আপুনি ফিল আপ কৰি দিলে হ'ল ইয়াতে OTP ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে যেটো অথেন্টিকেট বুলি অপচন আছে এই অপচনটো ক্লিক কৰি দিলে হ'ল আৰু ইয়াতে আপুনি দেখা পাইছে ডাউনলোড কাৰ্ড আৰু ইয়াতে টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগাই দিয়াৰ পিছত ইয়াতে আপোনাৰ আৰু তিনিটা অপচন হৈছে ইয়াতে আপুনি দেখা পাইছে আধাৰ OTP ফিংগাৰপ্ৰিন্ট ইৰিস স্ক্যান ইয়াতে আপুনি আধাৰ OTP ক্লিক কৰি দিলে হ'ল ইয়াতে আৰু আকৌ আধাৰ নম্বৰ ভেৰিফাই কৰিব লাগিব ইয়াতে ভেৰিফাই অপচনত ক্লিক কৰি দিলে হ'ল ইয়াতে আপুনি এইটো এলাও কৰিব লাগিব ইয়াতে টিক মাৰ্ক এটা দি দিব দি পেলাই এলাও কৰি দিলে হ'ল এবাৰ আপোনাৰ আৰু OTP আহিছে OTP কেইটা ফিল আপ কৰি দিব ইয়াতে আপুনি দেখা পাইছে মই আপোনাক সম্পূৰ্ণ লাইভ প্ৰুফ দেখুৱাই দিলো আপোনাৰ OTP আহিব আধাৰ OTP এটা আৰু নেশনাল হেলথৰ পৰা OTP আহিব দুটা OTP ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাইছে মোৰ এতিয়া আহি গৈছে আয়ুষ্মান কাৰ্ডখন আৰু ইয়াতে যি ডাউনলোড অপচন আছে এই ডাউনলোড অপচনত ক্লিক কৰি দিলে হ'ল এতিয়া মোৰ কাৰ্ডখন ডাউনলোড হৈ গৈছে আৰু আপুনিও এনেকৈ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি আপুনি কিবা ট্ৰিটমেন্ট কৰে যিকোনো সৰকাৰি হস্পিটাল হওক বা প্ৰাইভেট হস্পিটাল হওক 5 লাখ টকা পৰ্যন্ত আপুনি বিনামূলীয়া চিকিৎসা সুবিধা পাব আৰু ইয়াতে আপোনাৰ মই আপোনাক বুজাই দিছো ইয়াতে আপোনাৰ কাৰ্ডখনত এটা আইডি থাকিব Pmjay আইডি এই আইডিটো আপোনাৰ দৰকাৰী হ'ব কাৰ্ডখন ব্যৱহাৰ কৰি আপুনি যি সৰকাৰৰ পৰা 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ আৰ্থিক সহায় দিব আপুনি সুবিধা লাভ কৰিব পাৰিব ঠিক আছে বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত যি বেল আইকন থাকে
ক্লিক কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আহে আপুনি অতি সোনকালে পাই যাব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। সকলে ভালে থাকিব। ধন্যবাদ।